Hello everyone, welcome to my YouTube channel. আজি এটা সৰু ভিডিও আপোনালোকৰ লগত শেয়াৰ কৰিবলৈ বিচাৰিছো। এই গছডাল দেখিছেনে? এই গছডাল বহুতে চিনি পায় আৰু বহুতে চিনি নাপায়। হেতু কাৰণে ভাবিছো যি সকলে চিনি নাপায় তেওঁলোকৰ হেল্প হ'ব। এই গছডালৰ নাম জমলাখুটি হয়। তলৰ ফালে চাওক কেনেকুৱা লাখুটিৰ নিচিনা হৈ আহে শেপটো। ইয়াৰ পৰা কাটি লগালে মানে আপোনাৰ যদি ইয়াৰ পৰা কাটিং কৰি লগাই তেতিয়া ইয়াৰ পৰা আৰু এটা মানে গছ হ'ব। এয়া বহুত মূল্যবান গছ হয়, এই কাৰণে ভাবিলো শেয়াৰ কৰো। কাৰণ এই গছডাল জণ্ডিছৰ কাৰণে বহুত ভাল আৰু কাৰোবাৰ যদি কাটা চিঙা হয় বা পু জুলাই সেইবোৰত যদি এই পাতটো যদি পিচি পেলাই ৰসটো উলিয়াই লগাই দিয়ে এটো তৎক্ষণাতে ভাল হৈ যায়। আৰু আপোনালোকৰ যদি কিবা থাকে মানে ইয়াৰ বিষয়ে চাবলৈ নেটত চাই ল'ব পাৰে, সাৰ্চ কৰি পেলাই জমলাখুটি বুলি পেলাই। আৰু ইয়া ফুলটো অক্টোবৰ নৱেম্বৰ মাহত এই ফুল ফুলে, সেপ্টেম্বৰৰ লাষ্ট মানৰ পৰাই ফুলে এই ফুলডাল। তো আমাৰ ঘৰত এই জমলাখুটিডাল আছে, তো মই ভাবিলো আপোনালোকৰ লগত সেই কাৰণে শেয়াৰ কৰো। আৰু কাৰোবাৰ ঘৰত যদি হৈছেও নাকাটিব, কাৰণ এই গছডাল বহুত মূল্যবান হয়। বিভিন্ন ধৰণৰ ঔষধত এই গছডাল লাগে, তো নেটত আপোনালোকে সাৰ্চ কৰি চাব পাৰে। আৰু তলৰ ফালে একদম মোটা হৈ আহে আৰু ওপৰ ফালে একদম সৰু, একদম ডাঙৰ লাখুটিহে যেন এডাল তেনেকুৱা আকৃতি লয়। আৰু এইডাল গছ মানে ঠাণ্ডা জাগাত অলপমান য'ত বেছি ৰ'দ নপৰে তেনেকুৱা জাগাত হয়। আৰু সেই কাৰণে আপোনালোকৰ লগত ভিডিওটো শেয়াৰ কৰিলো। থ্যাংক ইউ।